নমস্কাৰ, মই ধৰণী ডেকা। আপোনালোকৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটা কোম্পানীৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেই কোম্পানীটো হৈছে পোহৰ এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। সেই কোম্পানীটো ভূমিকা হৈছে কৃষকসকলক পৰ্যাপ্ত পৰিমাণে সা সুবিধা যোগান ধৰা, যেনে উন্নত মানৰ ধানৰ বীজ, কৃষিৰ লগত জড়িত সা সঁজুলিসমূহ। আৰু দুদিনমান পূৰ্বে সেই কোম্পানীটো পৰিদৰ্শন কৰিবলৈ বিশ্ব বেংকৰ এটি প্ৰতিনিধি দল আহে। আহকচোন এই ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ। এইটো হৈছে পোহৰ এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ অফিচ। এইসকল বিশ্ব বেংকৰ প্ৰতিনিধি দল। এনেদৰে পোহৰ এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰা দেখা গ'ল। এইটো হৈছে বীজ সংগ্ৰহণ কৰাৰ প্ৰকল্প। এনেদৰে বিশ্ব বেংকৰ প্ৰতিনিধি দলটোৱে গোটেই কোম্পানীটো পৰিদৰ্শন কৰে আৰু লগত সংগ দিয়ে এৰিয়া ছ'চাইটি বিষয়ববীয়াসকল, লগতে গ'ৰ গ্ৰীণ ৱেৰহাউছ প্ৰাইভেট লিমিটেডৰ কৰ্মকৰ্তাসকল। আহকচোন আমি পোহৰ এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোৰ এগৰাকী বিষয়াৰ মুখেৰে জানিবলৈ চেষ্টা কৰোঁ কি কাৰণে বিশ্ব বেংকৰ প্ৰতিনিধি দলটোৱে পোহৰ এগ্ৰো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটোত উপস্থিত হৈছিলহি। আহকচোন তেখেতৰ মুখেৰে শুনো।
সংৰক্ষণৰ এটা ব্যৱস্থা আমি হাতত লৈছোঁ। ককুন বুলি কয়। ককুনটোৰ ভিতৰত ৰাখিলে বীজসমূহ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে কীট পতংগৰ পৰাও। আৰু আমাৰ যিহেতু মানে জলবায়ুটো সেমেকা, আৰু আজি আমি গো গ্ৰীণৰ লগত লগ লাগি পেলাই সমুন্নতিৰ সমাহাৰ প্ৰজেক্টৰ অধীনত আজি আমি নতুনকৈ এটা ইয়াতে মানে আধুনিক বীজ সংৰক্ষণৰ এটা ব্যৱস্থা আমি হাতত লৈছোঁ। ককুন বুলি কয়। ককুনটোৰ ভিতৰত ৰাখিলে বীজসমূহ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকে কীট পতংগৰ পৰাও। আৰু আমাৰ যিহেতু মানে জলবায়ুটো সেমেকা জলবায়ুৰ কাৰণেও আমাৰ বিভিন্ন ধৰণে বীজ হওক বা আমাৰ খেতিৰ সামগ্ৰীবিলাক নষ্ট হয়। গতিকে এই ককুনটোত ৰাখিলে সেই সেমেকা জলবায়ুৰ পৰাও ৰক্ষা কৰি ৰাখিব পাৰি। আৰু ই কেৱল আমাৰ এফিচি লেভেলতে নহয় বা বীজ উৎপাদনৰ ক্ষেত্ৰতে নহয়, বেলেগ বেলেগ কৃষকেও ইয়াক যদি গ্ৰহণ কৰে তেতিয়াহ'লে আৰ্থিকভাৱে যথেষ্ট উপকৃত হ'ব পাৰিব আপুনি।